তাই ডাইনি নহয়, ডাইনি নহয়। কি হ'ল বহিবলৈ নকওঁ নেকি? তোৰ কিবা হৈছে নেকি? ইমানকৈ ঘামি গৈছা যে? নাই নাই, একো হোৱা নাই। আপুনি ইয়ালৈ কিয় আহিছে? মানুহৰ ঘৰলৈ মানুহ আহিব নোৱাৰে নেকি? হা? পাৰে, কিন্তু কিন্তু এতিয়া এই সময়ত নাই নাই, আপুনি সোনকালে ওলাই যাওক। কোনোবাই দেখিলে? দেখিলে কি হ'ব? মই কাৰোবালৈ ভয় কৰোঁ নেকি? নহয় নহয়, আপুনি এতিয়াই যাওক। নহ'লে 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 মই কিন্তু চিঞৰি দিম। এইখন কি দেখিছা? বেছি হাল্লা কৰিলে তোৰ এই ছোৱালীজনীৰ পেটত সোমাই যাব। নামাৰিব, নামাৰিব, নামাৰিব। এই ডাইনি এই গাঁৱৰ পৰা সোনকালে বাহিৰ নকৰিলে আমাৰ গাঁওখনৰ অমংগল হ'ব। সিদিনা মঙলা আটাৰ ক্ষীৰতে গাইজনীয়ে কোনো কাৰণ নোহোৱাকৈ পথাৰৰ পৰা আহি পেটটো ফুলি উৰি থাকিল। যোৱা সপ্তাহত শাওনা দাদাৰ মাকজনী অপঘাতী হৈ মৰি থাকিল। যোৱাকালি আকৌ আমাৰ আত্মনো ভিনীৰ ছমহীয়া ল'ৰাটো ৰাতি ৰঙা কলা পৰি কান্দি কান্দি মৰিয়ে থাকিল। আৰু সেই আহিনা বেজে কি কৈছে জানা? ল'ৰাটোক হেনো ডাইনীয়ে লুম্ভিছে। গতিকে এই ডাইনীজনীক সোনকালে মাৰি পেলাব লাগিব। এই আমাৰ গাঁৱৰ কাকো বাচি থাকিবলৈ নিদিব। হাৰে, এইজনী দেখোন আমাৰ জীৱেশ্বৰৰ বোৱাৰী। এই গিৰিয়েক ঢুকাবৰ 2 বছৰমান হৈছিলহে মাত্ৰ। এই তোমালোকে ডাইনী সজাই মাৰিছা কিয়? শুনিছেনে? আজিকালি বোলে সেই পৰমানন্দ মহাজনে আমাৰ সেই জীৱেশ্বৰৰ ঘৈণীয়েকৰ ঘৰলৈ বৰ সঘনাই অহা যোৱা কৰে। মাজে মাজে হেনো নিশাটো তাইৰ ঘৰতে কটায়। হা? কি কলি? সঁচাইনে? বেচেৰী মিমিৰিজনীৰ গিৰিয়েকটো মৰাৰ 2 বছৰ নে 3 বছৰ হৈছিলহে মাত্ৰ। জীয়ৰীকালতে বিধৱা হোৱা ছোৱালীজনীৰ ওচৰলৈ এই 8 বয়সীয়া মানুহজন এইদৰে অহা যোৱা কৰা কথাটো সঁচাকৈ ভাল হৈছেনে বাৰু? হা?
অৱশ্যে কথাটো নোহোৱা নহয়, পিছে তাইও নিজক বচাই চলিব লাগে। তাইনো কি কৰিব? পৰমানন্দ মহাজন হৈছে হাত দীঘল মানুহ। তেওঁৰ ওপৰত হানা কৰা সাহস এই গাঁৱতনো কাৰ আছে কওকচোন? গতিকে তাই বেচেৰি নিৰুপায়। তই কথাটো সঁচাই কৈছনে? এই মহাজনৰ বাবেই আমাৰ গাঁওখনৰ উন্নতি নহ'ল। সি এই গাঁৱৰ উদঙীয়া ডেকা কেইটামানক মদে মাংসই খুৱাই হাত কৰি লৈ গোটেই গাঁওখনকে নিজ ইচ্ছামতে চলাইছে। মানুহবোৰ শিক্ষিত হ'ব বুলি সি স্কুল এখন পাতিব নিদিয়ে। স্কুলখন পাতিব খুজিলে সি ক'ব, স্কুলত গৈনো কেইজন ডাঙৰ মানুহ হৈছে? আমি দুখীয়া মানুহ, কাম কৰিয়েই খাব লাগিব। দিনটো কাম কৰ আৰু ৰাতি এটুপি খাই শুই থাক। বছ, এয়াই মস্তি জীৱন। তাকেইতো। এই ল'ৰা ছোৱালীবোৰ শিক্ষিত হ'লে তাৰ সান্দহ খোৱা বালি তল যাব। সেইকাৰণে সি কাৰো উন্নতি নিবিচাৰে, বুজিছা? আৰু কি জানে, আজি 2 মাহ ধৰি মিমিৰিয়ে হেনো গা ধোৱা নাই। কি? পিছে মহাজনে কথাটো গম পাইছে নে নাই? গম আকৌ ক'ত নাপাব, গম পাইছে। গাঁৱৰ মানুহবোৰৰ আগত মহাজনে কথাটো বেলেগ ৰূপহে দিছে। হেল্ল' হেল্ল' বাইদেউ, ফোন। হেল্ল'। বাইদেউ, মই আমতলা গাঁৱৰ মগুৱা মাষ্টৰে কৈছোঁ। অঁ, হয় নেকি? আপুনি সোনকালে আমাৰ গাঁৱলৈ আহিব লাগে। কিয়? কি হৈছে তাত? আমাৰ ইয়াত ডাইনীৰ সন্দেহত ৰাইজে এজনী মহিলাক বৰ অত্যাচাৰ কৰি আছে। আপুনি সোনকালে আহকচোন। ঠিক আছে, নহ'লে কিন্তু মানুহজনী মৰি থাকিব বাইদেউ। ঠিক আছে, আমি এতিয়াই গৈ আছোঁ। ৰাইজ, মই NGO এটাৰ পৰা আহিছোঁ। ইতিমধ্যে আপোনালোকেতো গমেই পাইছে, আপোনালোকৰ গাঁৱৰ বিধৱা মিমিৰিক পৰমানন্দ মহাজনে তেওঁৰ উচতনিত কেইটামান উদঙীয়া ল'ৰাই ইমান অমানসিক অত্যাচাৰ কৰি আছে। আজি যদি মই সঠিক সময়ত আহি নাপালোহেঁতেন, কি হ'লহেঁতেন? মিছা কথা, এই সকলোবোৰ মিছা কথা। এওঁ ক'লেই হ'ব নেকি? মই কাকো উচতোৱা নাই। এই ডাইনী মিমিৰিৰ বাবেহে আমাৰ গাঁওখনত দিনক দিনে অমংগল ঘটনা ঘটি আহিছে আৰু ভৱিষ্যতেও হ'ব। সেয়েহে ডেকা ল'ৰাবোৰে ঠিক এনেকৈ শাস্তি দিছে, নে কি কয়? হয় নেকি? বাইদেউ, মই এতিয়াই পুলিচক মাতি দিওঁ নেকি? ফোন কৰি দিওঁ। ৰাইজ, অলপ সময় আপোনালোক ধৈৰ্য ধৰক। মই 100ত ডাইল কৰি পুলিচ মাতি দিওঁ। কোন সঁচা কোন মিছা সকলো ওলাই পৰিব। পুলিচ? ৰাইজ, মোৰ কেইটামান দৰকাৰী কাম আছে, মই আহোঁ নেকি? ৰ'ব মহাজন, বিচাৰখনটো শেষ হৈ যাবলৈ দিয়ক। ক'লৈ যায়? মিমিৰি বাই, তুমি অকণমানো ভয় নকৰিবা। মহাজনে তোমাৰ লগত কিয় এনেকুৱা অত্যাচাৰ কৰি আছে, তুমি সকলোবোৰ খুলি পেলাই ৰাইজক কোৱা। হেল্ল', আপোনালোক অলপ সোনকালে আহক। ৰায়, আপোনালোকে জানে মোৰ মতাটো মৰণ
আজি 3 বছৰ হ'ল। সি মৰাৰ পিছত ইঘৰ সিঘৰত হাজিৰা কৰি ছোৱালীজনীৰ সৈতে কিবাকৈ চলি আছিলোঁ। কিন্তু যোৱা এটা বছৰে এই মহাজনে মোক এটা দিনো শান্তিৰে থাকিব দিয়া নাই। এই ছোৱালীজনীক প্ৰাণে মৰাৰ ভাবুকি দি মোক অসৎ কামত লিপ্ত হ'বলৈ বাধ্য কৰাই আহিছে। আৰু আজি 3 মাহ হ'ল মই গা ধোৱা নাই। মোৰ অৱস্থাৰ কথা মহাজনক কোৱাত হানা কোনো উত্তৰ নিদিলে। আৰু ৰাতিপুৱাই এই ডেকাবোৰৰ হতুৱাই মোক ডাইনী বুলি এনেদৰে অত্যাচাৰ কৰিছে। মই বাৰে বাৰে মানুহখিনিক ক'ব বিচাৰিছিলোঁ, কিন্তু কোনেও মোৰ কথা নুশুনে। শুনিছোঁ হেনো অহা সপ্তাহত মহাজনে গাঁৱৰ মানুহখিনিক এটা ডাঙৰ ভোজ খুৱাব। কওক মহাজন, এই কোৱা কথাখিনি সঁচা নে মিছা? নাই নাই, এই সকলোবোৰ মিছা। তাই মোৰ সম্পত্তিবোৰ দেখি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। মোক ফচাবলৈ তাই অভিসন্ধি কৰিছে। ঠিক আছে, বলক থানাত ডিএছআত কৰিলে সকলো ওলাই পৰিব। ৰাইজ, মোক আপোনালোকে বচাওক। মই মিমিৰিক মোৰ ঘৰলৈ লৈ যাম। আপোনালোকে মোক এইবাৰৰ বাবে মাফ কৰি দিয়ক। নহয় নহয় ইন্সপেক্টৰ, এই নৰপিহাচ মহাজনক নেৰিব। নহ'লে এই গাঁওখন ই সমূলি নষ্ট কৰিব। ইয়াক জেলত নথলে এনেকুৱা আৰু বহু বেমেৰীক ই ডাইনী সজাই হত্যা কৰিব। বল এতিয়া আমিও আহোঁ এতিয়া। আজিৰ পৰা এই মিমিৰি আৰু এই ছোৱালীজনীক আমি আমাৰ নাৰী সুৰক্ষা সমিতিৰ আলহী হিচাপে লৈ যাওঁ। হয় হয়, নমস্কাৰ, বহুত ধন্যবাদ আপোনালোকে আহি আমাক যে এই সহায়কণ কৰিলে। ডাইনী ডাইনী ডাইনী, তাই ডাইনী নহয়, ডাইনী নহয়, ডাইনী নহয়, তাই ডাইনী নহয়, ডাইনী ডাইনী ডাইনী, আছে সমাজত মিছা ডাইনী। সৰু মানুহৰ সৰু সংসাৰ, বৰ মানুহে নলগা বাজে। ডাইনী ডাইনী ডাইনী, তাই ডাইনী নহয়, ডাইনী নহয়, ডাইনী ডাইনী ডাইনী।